হেল্ল' এভৰিৱান, ৰাতিপুৱাৰ এই মনোমোহা দৃশ্যটো কাৰ কাৰ প্ৰিয় বাৰু? মোৰ পিছে বহুতেই প্ৰিয়। এই সেউজীয়াবোৰৰ মাজত যদি ৰাতিপুৱা অকণমান সময় অতিবাহিত কৰিব পাৰোঁ, বহুতেই ভাল লাগে নহয়নে? ককা আইতাসকলে আগতে ঠিকেই কৈছিল, সূৰ্য উদয়ৰ আগতে যদি উঠি আমি অকণমান বাহিৰলৈ ওলাই কাম বন কৰোঁ, মনটো বহুত সুস্থ যেন লাগে নহয়নে? এইখিনি মই কি বনাই আছোঁ চিনি পাইছেনে আপোনালোকে? আজি পিছে মই আপোনালোকৰ বাবে এটা ৰেচিপি ভিডিঅ'হে লৈ আহিছোঁ দেই। মই পিছে ভালকৈ বনাব নাজানো, তথাপিতো কেনেকৈনো বনালোঁ আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। এইটো এটা মই কাচকল গুচাই আছোঁ, আৰু এইটো আপোনালোকে কি কল বুলি কয় বাৰু? মই পিছে কাচকল বুলি কওঁ দেই। এতিয়া মই কাচকলটো ধুনীয়াকৈ গুচাই ল'ম। এইদৰে চিটকৈ গুচোৱা দেখিছিলোঁ এদিন মোবাইলত, কিন্তু মই আজি চেষ্টা কৰিছোঁ, কিন্তু পৰা নাই দেই। মাছটো মানে খান খাই আহিলে বাৰু। যেনেকৈ আগতে গুচাইছিলোঁ তেনেকৈ গুচালেহে হ'ব আৰু দেই, এনেকৈ নাজানিছোঁ। এইটো দেখিছেনে কেনেকৈ খান খাই আহিলে এফাল? কিন্তু এনেকৈ গুচাব মই নোৱাৰিম, গতিকে মই আগতে যেনেকৈ গুচাই আছিলোঁ সেই তেনেকৈ গুচোৱা আৰম্ভ কৰি দিলোঁ দেই। কাচকলটো গুচাই লোৱাৰ পাছত এইদৰে পানী অকণত নিমখ অকণ দি তিয়াই ল'লোঁ। তিয়াই লোৱাৰ পিছত এতিয়া কাচকলটো সেই নিমখ দিয়া পানীখিনিতে ধুনীয়াকৈ কুটি দিম। নিমখ দিয়া পানীখিনিত ভালদৰে কুটি দিলে চেকাটো তাৰ আঁতৰ হৈ যায় অকণমান, আৰু তাৰ পৰা পানী ভাৱটো নাইকিয়া হৈ যায় অকণমান দেই। আৰু এতিয়া ধুনীয়াকৈ টুকি ল'ম এইখিনি। আপোনালোকে চাগে বুজি পাইছে মই কি বনাবলৈ লৈছোঁ, কিন্তু কেনেকৈনো বনালোঁ আপোনালোকৰ দৰে বনাইছেনে নাই সেইবাবে চাওকচোন বাৰু। এতিয়া মই নিমখ অকণ সানি ল'লোঁ আৰু অকণমান হালধিও সানি ল'লোঁ। হালধিকণ সানি লৈ অকণমান দেৰি ৰখিলোঁ, যাতে তাত থকা পানীখিনি, নিমখখিনি সানি দিয়াৰ পিছত আচলতে তাৰ পানীখিনি যাতে ওলাই আহে। আৰু অকণমান দেৰি সানি থোৱালৈকে মই কেৰাহীখন গৰম কৰি ল'লোঁ আৰু তাত তেল দি ল'লোঁ। মই ইয়াত ৰিফাইন ব্যৱহাৰ নাই কৰা দেই, মই ইয়াত মিঠাতেলহে ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া ধুনীয়াকৈ তেলত এইখিনি ভাজি ল'লোঁ। কলৰ এই চিপছখিনি বনাবৰ বাবে মই আজি লোৰ কেৰাহী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বাৰু এনেকৈ বনায়নে আৰু বেলেগ ধৰণেও বনায়, বা আপোনালোকে বনোৱাৰ দৰে মোৰ হৈছেনে? যদি হৈছে বুলি কমেণ্ট এটা নিশ্চয় কৰিব দেই। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এটা নিশ্চয় কৰিব। আজিলৈ আহিছোঁ। আৰু যদি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ দেই, বাই বাই।